কান্দিবলৈ হয় নিজে কান্দে তাৰপিছতে মোক কন্দুৱাই থাকে আমাৰ ৰেডিঅ' খালি কমাচলা অকমান কমকে কয় দেই দৌদৌ ক'ৰ পৰা আহিলেনো দৌদৌ দাদাই মটৰচাইকেল চলাই দিম ডেকা হৈ গৈছে দেই ক'ৰ পৰা আহিলেনো দেউতা এফালে গ'লগৈ দেউতাই তোমাক তুলি নল'লে ইও কেনেকৈ চাই আছে অ' দে হা ফুফু যোৱা নেকি চাওঁ এইফালে চাওঁ বৰ ধুনু লাগিছে দেই তোমাক সুপ্ৰভাত সকলোকে মই আহিছোঁ দোকানলৈ অকণমান দুটামান বস্তু লৈ লওঁ তাৰপিছতে এফালে যাম আপোনালোকক নিশ্চয়কৈ দেখুৱাম আৰু খুব ভাল পাব আপোনালোকে আশা কৰি থকা এটুকুৰা ঠাইলৈ আজি লৈ যাম থেংক ইউ মামুনে এইটো লৈ লোৱাচোন বাই বাই মোৰ ছাগলী কিজনী চাব দেই বাবা কাৰ ছাগলী মোৰ ছাগলী কিজনী আমাৰ পিছত আছে জামিনী আৰু আমাৰ চেংনাং কণমানি আৰু এয়া হৈছে সোণটো মানে বাবলু গৈছে আজি কাজিৰঙালৈ এও থাকিব এতিয়া ঘৰত এইফালে আপোনালোকে বাৰু চিনি পাইছেনে মুখখন দেখি অকণমান অনুমান কৰকচোন কোন হ'ব পাৰে আচলতে আজি আহিলোঁ বৈষ্ণৱ বেটাক চাবৰ কাৰণে আৰু লগতে আপোনালোককো বোলো দেখুৱাই দিওঁ বহুত আপোনালোকে সুধি থাকে কমেণ্টত কেনেকুৱা হৈছে কিমান ডাঙৰ হৈছে এইটো আমাৰ বৈষ্ণৱ বেটা আপোনালোকৰ বহু আশীৰ্বাদৰ অন্তত আমাৰ বৈষ্ণৱ বেটা আজি ইমানকণ হৈছেহি এজনী আমাৰ বেটীজনী আৰু সেইফালে জোঁৱাই আৰু লগত আমাৰ কেমেৰামেন জামিনী মানে মোৰ কেমেৰামেন হৈ থকা নাই আজি আমাৰ মুনুৰ কেমেৰামেন হৈ আহিছে দেই আৰু কেমেৰাটো বেকা বেকিকৈ ধৰে মুনু ভিডিঅ'খিনি চালে গম পাব নহয় ধুনীয়া ছোৱালী এনে কৈছোঁ একো কেমেৰামেন নহয়নে তাইক জোকাই থাকোঁ কিমান অকণমানি আছিলে যে তেতিয়া আপোনালোকক মানে কি ক'ম সেইখিনি সময়ত ভিডিঅ' কৰা নহ'ল কাৰণ আপোনালোকে জানে বেবী কেয়াৰ ৰুমত মোবাইল সোমাবলৈ নিদিয়ে ভিডিঅ' বা ফটো একোৱে ল'ব নোৱাৰি সেই তেতিয়া অৱস্থাটো দেখা হ'লে আপোনালোকে ক'লেহেঁতেন যে কেনেকুৱা ল'ৰাটো আহি আজি ইমানখিনি হ'লহি আৰু জোঁৱাই কষ্ট অশেষ ত্যাগ কষ্ট মানে সেইখিনি মানিব লাগিব কিমান দিন চাগে তুমি হোৱাই নাছিলা ন বেটা অঁ গৈছে আৰু এওঁ মানে হৈছে কি আমাৰ জোঁৱাই ককায়েকৰ ল'ৰা দেই খুৰীয়েকে এতিয়া দেখিছে যে বেলেগ বাচ্ছা লৈছে তাৰ চাগে সহ্যও হোৱা নাই অঁ বহি ল'ব লাগে সেইটো কথা অঁ কলিজাটো ৱেটটো এতিয়া 6 কিলো হ'ল 6 কিলোতকৈ অকণমান বেছি নমা 6 কিলোতকৈ 6 কিলো 100টো কাপোৰে কানি এৰি দিলোঁ 6 কিলো হ'ল দেহা মানুহটো মামী কোচলে গৈছে মামীজনীৰ লগত ধুনু লাগিছে দেহা নে কাৰ কেঁচুৱা লৈছে কোনে ক'ত ফূৰ্তি কৰিছে মুঠতে চব ব্যস্ত মুনুৱে অথনিৰ পৰা খাপপুটি এতিয়া ল'বলৈ পাইছে কেইবাদিনৰ পৰা ভাবি আছিলোঁ অলপমান চেৱৈ ঘৰতে বনাই খাম বুলি কিন্তু একেবাৰে সময় নাপালোঁ আজি বেটীৰ ঘৰলৈ আহিলোঁ আৰু ইহঁতৰ ঘৰতে একেলগতে সকলোৱে খাবলৈ চেৱৈ অকণমান ময়ে লৈ আহিছিলোঁ সেইফালে এয়া চাহ আৰু চেৱৈ হয়তো আমি এতিয়া খাওঁ আৰু এইফালে অকণমানিটো খাবলৈ লৈছা দেহা মানুহ এইফালে চাওঁ কেঁচুৱা মাক হ'লে এনেকুৱা অৱস্থা হয় নিজেও কেঁচুৱা হৈ যায় আৰু মাকবোৰ আহিলেহে তেনেকুৱা হয় ন কোনেনো খুৱাই দিব নহ'লে তাই খুৱাই নিদিয়া নি দিয়া নাই কেতিয়াবা মই এনেই চমজাই দিলোঁ নে ছোৱালীজনী এতিয়া মুনুকো তেনেকৈ খুৱাই দিওঁ আজি বহুত দিনৰ মূৰত আকৌ বেটীক পাই পেলাই বেটীকো খুৱাই দিছোঁ এই অকণমানিটোক মানে লৈ পেলাই এনেকৈ খাবলৈ দিগদাৰ হয় তাৰ ডিঙিটো অকণমান ঢিলা হৈ আছে এনেকৈ যায়গৈ মানে কেইদিনমানৰ পিছত ষ্ট্ৰং হ'ব তাকে মাকৰ হাতেৰে খাইছোঁ মই প্ৰথম কেইদিন কেনেকুৱা ভয় লাগে মই চিঞৰি থাকোঁ বনালোঁ আকৌ দেই সেইটো কথাও কৈ দিছোঁ লগতে এনেই খুৱাই পেলাই দেখুওৱা নাই বনাই মেলি খুৱাইছোঁ কলিতাটো অঁ দেহা তুমি ডাঙৰ হ'লে খাই দিবা দেই এনাই গ'লে কেতিয়া যাবা এনাই গ'লে জানুৱাৰীত যাব কৈছোঁ বোলো অকণমানিটোক লৈ যাওঁগৈ তুমি কাইলৈ যাবা বুলি কৈছোঁ হয় কোনোবা লৈ যাওঁগৈ আজি লৈ যাওঁ কি ভাইটি নাই নিদিয়ে মানে বাই নাই নিদিয়ে থৈ যাম দেহা থৈ যাম বহুত দিনৰ মূৰত সঁচাকৈ আহিলোঁ বহুত বেছি ভাল লাগিল আৰু আজি আহিব বিয়নী
আপোনালোকে কালি ভিডিঅ'টোত পাইছিলে যে আহিম আহিমকৈ মুনুক ঠগি দিলে, সেইকাৰণে আজি আহিব, তেখেতো আহিবলৈ লৈছে, আমি সেইকাৰণে যাবলৈ লৈছোঁ। বাই বাই বাটা কলিজা, বাই বাই দেই। হাঁহি দেখুৱাইছে মৰম বৈষ্ণৱ দে এতিয়া, মৰম দে হা, মৰম জানিছে ডাঙৰকে নাই কৰা যাওঁ দে কলিজাত নিবলৈ মন গৈছে। হ'ব পাই এতিয়া নহ'ব নহয় শুন যাব কি হ'ব এতিয়া কি হ'ব নাই আমি যাম বলা 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 পকু যাওঁ বলা 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 ঠিক আছে বাই 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 এনে গাড়ীত অকণমান তুলিব, অকণমান গাড়ীত তুলিব, এনে অকণমান তুলি দিব, চাকত দি থৈ যাব। ভাইটি নিনিয়ে, ভাইটি নিনিয়ে আচৰিত পালো কান্দি দিলে মই লওঁতে কান্দি দিছে। ভাইটি আনি মই যাওঁগে নহয় এনাই যায়গৈ বেটা, আমি যাম ন দুদিনমান পিছত বালখন থোপাই দিছে, দুদিনমান পিছত যাম। মই যাওঁগে নহয় দেহা, মই যাব লাগে নহয়। এনেকে লাগিলে কেনেকে হ'ব? কি হ'ব এতিয়া, দেৰি হ'ব নহয় নেকি? কি হ'ব যাম 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 দে যাম। আকৌ কান্দিবলৈ হয় নিজে কান্দে, তাৰপিছতে মোক কন্দুৱাই থাকে, সদায় এনেকুৱাই হয়। নকন্দুৱাই আকৌ এনেকে আহিমা তাই কন্দুৱাব অকল। আহা পাই গ'লোহি আহা। আজি কচুথুৰি খাম বুলি ভাবিছোঁ, জামিনীক লৈ আহিছোঁ কচু বুটলিবলৈ। কিমান কি পাওঁ এতিয়া সেইটোৱে ক'ব পৰা নাই। আজিকালি কচুবোৰ আকৌ নাইকিয়া হৈছে, কচু মৰা সময়ত আৰু ওলোৱা সময়তবিলাক খাবলৈ বৰ টেষ্টি হয়। তাকে বোকা চোকা চাই মেলি লাহে লাহে আহিব লগা হৈছে। আৰু বিয়নী আহি পেলাই পালেহি মুনুহঁতৰ ৰুমতে। এতিয়া মুনুৰ লগত বহি চাহ খাই কথা পাতি আছে, মাকে জীয়েকে বোলো কথা পাতক, আমি অকণমান কচু বুটলি আহোঁগৈ। মই অৱশ্যে কথা চথা পাতিলোঁ, তামোল চালি দিলোঁ। কচুথুৰি গুটি জালুক অকণমান দিলেও ভাল লাগে ন বাইদেউ? গুটি জালুক অকণমান, নহ'লে ঔটেঙা, মাছৰ মাথা লাগিছে আৰু তাতকৈ। কাৰ লগত খেলিছা আজি? এনাৰ লগত খেলিছা, বৰ ভাল পাইছা। আৰু সেইটো সেই হাত লাগিলেই বাজে বিয়নী, সেইকাৰণে ভাল মানে সেই এনেকুৱা জোখত দিছে নহয়, হাতখন যদি অকণমান লাগি যায় তেতিয়াও সেই বাজিয়ে যায়। কোন আহিলে? এনাই আহিলে, সেই বাজিলে দেখিছে নাই? মুনুৱে চবকে এনেকুৱা এটা এটা দিছে, খালি দিয়া উদ্দেশ্যটো একো বুজি নাই পোৱা কেলে দিছে। বিয়নীকো দিলে এটা, মোকো দিলে, জামিনীকো দিলে, নিজে হেৰি খাই আছে, পাপাকো দি থৈ আহিছা। খালি দিয়া উদ্দেশ্যটো বুজা নাই, কিবা তেলিয়াই মেলিয়া কাম কৰি থকা নাইতো। কাইলৈ মোৰ কাৰণে স্পেচিয়েল দিন এটা আছে, সেইটো কাৰণে পাৰ্টিটো আগে হ'বনে আৰু ক'লে আকৌ হ'বনে? তেওঁ মানে একদিন মানে তেওঁ হৈ যাব, তেওঁ যি দিলেও হৈ যাব মানে। মোক কিন্তু নহ'ব আকৌ, নেদেখা মানুহ অকণমান খাব নেকি? আৰু ইমান ভাল পাইছে চেংনাঙে এদায়ক আহিলে। সঁচাকৈ ব্লাডৰ কিবা এটা যে ৰিলেশ্যনটো বুজি পায়, সৰু ল'ৰা ছোৱালীয়ে হৃদয়েৰে বুজি পায়, সঁচাকৈ হয়। বেলেগক ইমান পটকৈ লগ নলয় নহয়, এদায়কক কেনেকুৱা লগ লৈছে আৰু। আমাৰ মেয়েতে খালি কথা চলা অকণমান কমকৈ কয় দেই, ইফালে গ'লেও সিফালে গ'লো, দহে গ'লেও বাগে গ'লেও নবেলি। ৰ'বা এনাই খাইছে, দেখা নাই? এনাই পৰা ল'ব পৰা নাই, মুচিলে আহি আছে যে খলিচাটো আমাৰ লগত সমানে সেইটো খালে, খাই পেলাই এতিয়া আকৌ এয়া উলিয়াইছে। অথনি ভিনিয়েকে দি পঠিয়াইছিলে। বিয়নীয়ে কালি নাহিলে, সঁচাকৈ মাছ লৈ আহিম বুলি কৈ আজি মাছ লৈ আহিছে, জিৰণীয়া মাছ।
আৰু এতিয়া আহিলো মুনুৱে ময়ে পাকঘৰলৈ দুইজনীয়ে লগে ভাগে ৰান্ধি মেলি তাৰপিছতে খাই বৈ আকৌ ৰাতিলৈ লেকচাৰ দিব লাগিব আজি বহুত কথা আছে পাতিবলৈ এতিয়াও বহি মেলি বহুত সময় কথা পাতিলোঁ ধেমালি কৰিলোঁ কিবা কিবি খালোঁ আৰু সময়বিলাক যে এনেকৈ পাৰ হৈ গুচি যায় আৰু মুনুটো আজি বহুত বাহাদুৰি দুজনী মাক হৈ আছে আজি হয়নে বাৰু কেনেকুৱা দুজনী মাকৰ লগত থাকি আজি তাই বাহাদুৰি বহুত বেছি হৈছে একদম মন উৎফুল্লিত হৈ আছে যিহকে তেওঁকে খাইছে আমাক খুৱাইছে আৰু সঁচাকৈ হয় যেতিয়া ঘৰৰ পৰা কোনোবা আহে ইমান ভাল লাগে আৰু যেতিয়া সেই কোনোবাৰ ভিতৰত যেতিয়া মাক হয় সেয়াটো ক'বই নালাগে তাকে জামিনী আহি আছে আৰু ভাল লাগি আছে একদম ঘৰ গমগমীয়া এতিয়া আমি ৰান্ধি লওঁ 4 কাপে হ'বনে 4 কাপে হৈ যাব আৰু এয়া কচুথুৰি আজি ময়ো অলপ বুটলিলোঁ বিয়নী অলপ আনিছিলে আজি ৰান্ধিম কচুথুৰি আকৌ বিয়নীয়ে আহিছে কচুথুৰিয়ে ভাত খালে বুলি আকৌ নক'ব আকৌ বিয়নী অহা কথা আছিলে কালি আমি মাছ আনি মেলি আগতেই ৰেডি কৰি থলোঁ কিন্তু তেওঁ অহাটো মানে আজি এতিয়ালৈহে আহিছে কচুথুৰি দাইল আৰু মাছৰ মাথা বিলাহী দি পেলাই এইখিনি বনাইছোঁ কিমান ধুনীয়া হৈছে চাওক এনেকুৱা এখন শাক থাকিলে আৰু বেলেগ কিবা নহ'লেও কিন্তু মই খাই দিব পাৰিম অৱশ্যে আলহী আছে বুলি আৰু বনোৱা হ'ব আজি আৰু এয়া এতিয়া দি দিছোঁ ইয়াতে গুটি জালুক আজিকালি আকৌ বৰ উজু হ'ল নহয় গুটি জালুক নিপিচিলেও এনেকৈ কিনিবলৈ পায় বিয়নী আৰু আমাৰ এখেতে টিভি চাই চাই কথা পাতি আছে বিয়নী অনা মাছ ইয়াত ফ্ৰাই কৰিলোঁ আৰু কালি বাইদেউগৰাকী দিছিলে লফা এয়া লফা বিলাহী দি পেলাই মাছৰ জোল বনাইছোঁ আৰু এয়া কচুথুৰি মাছ বিয়নীৰ কাৰণে বিচনা পাৰিলোঁ আৰু মোক বহুতখিনি সহায় কৰি দিলে জামিনীয়ে সেইকাৰণে থেংক ইউ বাৰু দেই আৰু তাই খালি এটা 2 নম্বৰ কাম কৰি আছে মানে কৈছে যে গাৰুটো এইটো বহুত বেছি কোমল মই বোলে বৰমাৰ পৰা এইটো মনে মনে সলাই নিমহি বুলি কৈছে সেইটো কাম সেই একেবাৰে নকৰিবা আকৌ কৰিবা মই আগে শুৱাই দিওঁহি বিয়নীক বহুত বেছি ভাল লাগিলে আজি গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনেকুৱা পালে জনাব আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ পৰা ছাবস্ক্ৰাইব কৰাসকলে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু যিসকলে ফেচবুকত চাই আছে সেইসকলে প্লিজ ফ'ল' কৰি দিব তেতিয়া আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ পাব আৰু আজিলৈ বিদায় লৈছোঁ পুনৰ অতি সোনকালে আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে গুড নাইট বাই বাই